হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। জাষ্ট মই জিমৰ পৰা আহি পালোঁ আৰু একেদিন ইমান বেছি ঠাণ্ডা দিছে ন, কি ক'ম আৰু। গোটেই গুৱাহাটীতে বহুত বেছি ঠাণ্ডা, আপোনালোকে ঠাণ্ডা পাইছে চাগে। আৰু এতিয়া ঠাণ্ডা দিনত আপোনালোকক খাব বহুত মন যায়, চাহ পকোৱা হওক বা কিবা কিবি বস্তু হওক, বহুত আনহেল্ডি বস্তুবোৰ খাব বেছি মন যায়, ক্ৰেভিংবোৰ আহি থাকে। আৰু মোৰ তেনেকৈ আহি আছে, কিন্তু মই এতিয়া তেনেকৈ অলপ খোৱা কমাইছোঁ কেইদিনমান ধৰি। মাজত মোৰ বহুত বেছি ৱেইট বাঢ়ি গৈছিলে। তো এতিয়া আপোনালোকৰ মাজত বহুত এটা টেষ্টি আৰু হেল্ডি ৰেচিপি শ্বেয়াৰ কৰিম, আপোনালোকে ডেফিনেটলি ট্ৰাই কৰিব আৰু বহুত বেছি টেষ্ট পাব আপোনালোকে, আৰু আপোনাৰ হেল্থৰ কাৰণে ভাল হ'ব। চিম্পলকৈ বনাব পাৰে, চিম্পলকৈ বনালে কি হয়, নৰ্মেলি মোৰ অলপ কম টেষ্ট লাগে। তো এইটো মোৰ ষ্টাইলত মই নিউ তাৰকা এটা দি কিনে এতিয়া বনাম মই। আপোনাৰ ভিডিঅ'টো চাই থাকক, আৰু যদি আপোনাৰ ৰেচিপিটো ভাল লাগে, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। এতিয়া আপোনালোকৰ মই ৰেচিপিটো বনাওঁ। মই অলৰেডি বস্তুবোৰ ৰেডি কৰি থৈ দিছোঁ। মই ভিডিঅ'টো বনাই আছোঁ, নহ'লে একেলগে বনালে ভিডিঅ' বহুত বেছি লং হৈ যাব, আপোনালোকে চাব বেছি ভাল নাপাব। মই কি কি ইনগ্ৰিডিয়েণ্টছ ইউজ কৰি আপোনালোকক দেখাই আছোঁ। আপোনালোকে দেখা পাই আছে, মই ইয়াতে বন্ধাকবি, পাতকবি আপোনালোকে যি কয়, গাজৰ আছে, আৰু চিকেনটো হয়, চিকেন আছে ইয়াতে, আৰু ইয়াতে আদা, নহৰু, মটৰ আৰু কেপচিকাম, আৰু এটা পিঁয়াজ অকণ দিম মই। আপোনালোকে গম পাইছে অলৰেডি, গেছ কৰি আছে কি মোৰ কি ৰেচিপি হ'ব। বহুত টেষ্টি আৰু বহুত হেল্ডি হয়। মই ৱৰ্কআউট কৰি আহি কেতিয়াবা মই ডিনাৰতো খাওঁ এনেকুৱা। মই অকণ ৰাইচ নোহোৱাকৈ খাব পাৰি, আপোনালোকে যেনেকৈ খায়। অলৰেডি পেন গৰম হৈ গ'ল, এতিয়া মই অলপ অলিভ অইল ঢালি দিছোঁ। মই এতিয়া লেতেৰা হৈ আছে, কাৰণ মা অলপ আগত খানা বনাই গ'ল ৰাতি ডিনাৰৰ কাৰণে, এইটো কাৰণে লেতেৰা হৈ আছে অলপ। মই কি কৰিম চিকেনখিনি যি আছে, চিকেনখিনি কি কৰিম, আপোনালোকে পাৰিলে বইল কৰিব পাৰে, নহ'লে হালকাচা তেলত ফ্ৰাই টাইপ কৰিব পাৰে। মই বেছি ডিপ ফ্ৰাই টাইপ নকৰোঁ, নৰ্মেল জাষ্ট অলপ জাষ্ট আপোনালোকে চাই থাকক, দেখাব গম পাব। আপোনালোকে বইল কৰি পানীটো পেলাই ল'ব পাৰে। আপোনালোকে দেখা পাইছে, এনেকুৱা অলপ হালকা ফ্ৰাই হ'লে আপোনালোকে ভেজিটেবলছবোৰ লাহে লাহে দিয়া ষ্টাৰ্ট কৰিব। এতিয়া মই চাই থাকক কি দি আছোঁ। নহৰুটো মাজত দি দিছোঁ মই অলপ। লাৰি দিব। এতিয়া লাহে লাহে ভেজিটেবলছবোৰ দিব ষ্টাৰ্ট কৰি দিব। লাৰি দিব দাদা। মই মছলা পাতি ইয়াত একো নিদিওঁ তেনেকৈ, জাষ্ট নিমখ আৰু মই ব্লেক পেপাৰ দিম, জালুকৰ গুড়ি। এতিয়া অকণ দিছোঁ, আৰু লাষ্টত অকণমান দিম জালুকৰ গুড়িটো। ধোৱা হৈছে, মই চিমনিটো জ্বলাই দিওঁ, অলপমান অন কৰি দিওঁ। আৰে অনকৈ অন নহয়। অঁ, এতিয়া মেইন এণ্ড ফাইনেল ষ্টেপ হ'ব, আপোনালোকে পানীটো দিব লাগিব। আপোনালোকে পানীটো কিমান দিয়ে আপোনালোকৰ চাই হিচাপত দিব।
মই পানী আৰু অকণমান দিম। আপোনালোকৰ পানী কিমান লাগে সেইটো হিচাপত দিব। অলপ ঠিক ঠাক খাবনে অলপমান বেছি পনীয়া টাইপ খাব, আপোনালোকে কেনেকুৱা খায় আপোনালোকে চাই কিনি দিব। মই এতিয়া 2-3জন মানুহৰ কাৰণে বনাই আছোঁ। এতিয়া গেছটো মই বহাই দিছোঁ ধুনীয়াকৈ। এতিয়া মই এইটো 5 মিনিটৰ কাৰণে মই ঢাকি দিছোঁ, মই ধুনীয়াকৈ হৈ ল'ব। মই জলকীয়া দিব পাহৰি গৈছিলোঁ, মই এতিয়া দি আছোঁ। জ্বলা নহ'লে ভাল নালাগে বুজিছোঁ। আৰু মোৰ চৰ্দি হৈ আছে তাৰ ওপৰত, চৰ্দিটো অলপ জ্বলা হ'ব লাগে, ভাল লাগে। তো অলমষ্ট ৰেডি হৈছে, জাষ্ট আৰু 1-2টা বস্তু দিব আছে, তাৰপিছত মোৰ অলৰেডি মানে মোৰ চিকেন চুপ ৰেডি। এতিয়া মই অলপ কৰ্ণফ্লাৱাৰ দি দিছোঁ, অকণ পানী দি দিছোঁ। ধুনীয়াকৈ অলপ মিক্স কৰি ল'ব। এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব। মিক্স কৰাৰ পিছত চাৰিওফালে এনেকুৱা দি দিব। আকৌ লাগিব কৰ্ণফ্লাৱাৰ দিলে তেতিয়া চুপৰ থিকনেছটো আহে, নহ'লে বেছি পনীয়া পনীয়া লাগে। কালাৰটো কি ধুনীয়া আহিছে। মই চয়া চচ একো দিয়াই নাই, চয়া চচ দিয়া নাই, একো ধৰণৰ চচ মই দিয়াই নাই, একো মছলাই দিয়া নাই, মানে কালাৰ কি ধুনীয়া আহিছে। মই অকণমান চয়া চচটো দিম, আপোনালোকে দিব পাৰে নিদিব পাৰে, এইটো আপোনালোকৰ নিজৰ কথা। আৰু কণী দিম, কণী লাগিছিলে এটা, কণীটো ক'ত আছে? এইবোৰ হাঁহৰ কণী হয়, মোৰ চিকেনৰ কণী লাগে। এটা ফাইনেল ষ্টেপ এটা, মই এটা কণী দিম, কণী মানে এগ হোৱাইট দিম মই। এই হোৱাইটটো এতিয়া মই এটা চাৰিফালে দি দিম। আপোনালোকে দেখিছে কিমান ধুনীয়া আহিছে দেখিবলৈ। মই একো চয়া চচ ভিনেগাৰ একো দিম, আপোনালোকে ইচ্ছা কৰিলে চয়া চচ দিব পাৰে, আপোনালোকৰ নিজৰ কথা। মোৰ তাতো চয়া চচ আছে, মই দিম বুলি ভাবিছিলোঁ মই, কিন্তু কালাৰটো ইমান ধুনীয়া আহিছে, এতিয়া দিওঁ নিদিওঁ তাকে ভাবি আছোঁ মই। অলপ টেষ্টৰ কাৰণে তাকো দি দিছোঁ বাৰু মই। তো অলমষ্ট ৰেডি। এতিয়া আৰু লাষ্ট এটা হিট দি দিওঁ মই খাবলৈ ৰেডি। আপোনাৰ দেখিছে অলৰেডি মোৰ চুপ ৰেডি হৈ গ'ল। জাষ্ট অকণমান চয়া চচ দিছিলে, আকৌ কালাৰ কেনেকুৱা আহিছে আপোনাৰ দেখিছে। এই ঠাণ্ডাত খাবলৈ আৰু মোৰ চৰ্দি হৈছে তাৰ ওপৰত, এই জ্বলা জ্বলা খাবলৈ বহুত বেছি টেষ্টি। এতিয়া ইয়াৰ লগত মই কি কৰিম, কাৰণ এতিয়া মই অলপ ব'ৰ হৈ আছোঁ, আজি ক'তো ওলাই যোৱা নাই, ছানডেও হয়। চ' এতিয়া মই ধুনীয়াকৈ মোৰ পিঁয়াজ পৰখন বহুত বেছি টেষ্টি হৈছে আৰু বহুত বেছি গৰমো লাগি আছে, আৰু হঠাৎ চৰ্দি হৈ গ'ল মোৰ। এতিয়া খালে অলপ চৰ্দিটো ভাল পাম এতিয়া মই। আৰু আপোনালোকে বনাই খাব ৰেচিপিটো, যদি আপোনালোকে ভাল লাগে কমেণ্টত জনাব, আৰু আপোনালোকৰ ডেফিনেটলি ভাল লাগিব এইটো। নতুন গেম এটা আনিছোঁ মই, ঘষ্ট অফ সুচিমা বুলি, জেপানিজ গেম হয়। এনেকুৱা টাইম গেম খেলি মই বহুত বেছি ভাল পাওঁ, কাৰণ বহুত বেছি ধুনীয়া গ্ৰাফিক্স থাকে গেমৰ।
মই চুপটো খাই লৈছোঁ, আপোনালোকে বনাই খাওক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু মই কি গেম খেলি আছোঁ আপোনালোকক লাষ্টত ক্লিপটো দি দিম, মই চাই ল'ব। টাটা। Today, I die for my people. There must be thousands of them. We will face death and defend our home. Tradition, courage, honor. They are what make us. We are the warriors of Tsushima. We are samurai! Nogadachi, go break their spirits. Hey! Outsiders! Send your finest warrior to face me! Nada, Jinmina. I am Harunobu Adachi, descendant of the legendary Yoshinobu Adachi.